হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালেই আছে। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 11ৰ জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোলৰ চেপ্টাৰ নম্বৰ 1 যিটো আছে তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ-ছাত্ৰীসকল বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰটো, ভূগোল বিজ্ঞান শব্দটো তলত উল্লেখ কৰা পণ্ডিত কেইজনৰ ভিতৰত কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ইৰাটোস্থেনিছ। তাৰপিছত 2 নম্বৰটো চোৱা, তলত উল্লেখ কৰা অৱয়বোৰৰ ভিতৰত কোনটো প্ৰাকৃতিক অৱয়ব? ইয়াৰ উত্তৰটো চোৱা সমতল। নেক্সট 3 নম্বৰটো চোৱা, দুয়োটা শাৰীৰ পৰা শুদ্ধবোৰ মিলোৱা আৰু তলৰ কেইটাৰ কোনটো শুদ্ধ চিন দিয়া? ইয়াৰ উত্তৰটো চোৱা, তোমালোকক খালি মই দেখুৱাই আছোঁ চিম্পল। উত্তৰটো চোৱা ঘটো হ'ল 1 ঘ 2 ক আৰু 3 ঘ 4 খ। এইটো তোমালোকে চাই ল'বা। তাৰপিছত 4 নম্বৰটো চাবা, তলৰ প্ৰশ্নবোৰৰ কোনটো কাৰণ আৰু ফলাফলৰ লগত সম্পৰ্কীয়? ইয়াৰ যদি চোৱা, এইটো কটো হ'ব কিয়। তাৰপিছত 5 নম্বৰটো চোৱা, তলৰ বিষয়বোৰৰ কোনটোৱে সময় লগাবলৈ চেষ্টা কৰে? 5 নম্বৰ উত্তৰটো চোৱা বুৰঞ্জী বিষয়। তাৰপিছত আহিল লং কুৱেশ্যন। 2 নম্বৰটো চোৱা, 30টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰটো চোৱা, তোমাৰ পঢ়াশালীলৈ যাওঁতে কি কি সাংস্কৃতিক অৱয়ব লক্ষ্য কৰিছা? সেইবোৰ একে ধৰণৰ নে বেলেগ বেলেগ ধৰণৰ? এইবোৰক ভূগোল বিজ্ঞানৰ অন্তৰ্ভুক্ত কৰিব পাৰিনে নোৱাৰি? যদি পাৰি কিয়? ইয়াৰ উত্তৰটো চোৱা, আমি ঘৰৰ পৰা পঢ়াশালীলৈ যাওঁতে যিবিলাক সাংস্কৃতিক অৱয়ব দেখিবলৈ পাওঁ সেইবোৰ একেধৰণৰ নহয়। আমি দেখিবলৈ পোৱা উল্লেখযোগ্য সাংস্কৃতিক অৱয়ৱৰ ভিতৰত ৰাস্তা বা পথ, ঘৰ-দুৱাৰ, কল-কাৰখানা, হাট বজাৰ, যান-বাহন আৰু খেতি পথাৰ। এই বিভিন্ন ধৰণৰ অৱয়ৱবোৰৰ সংখ্যা গাঁও অঞ্চলত কম সংখ্যক খেতি পথাৰৰ বাবে, আনহাতে নগৰ বা চহৰ অঞ্চলত বেছি সংখ্যক পৰিলক্ষিত হয়। এই সকলোবিলাক অৱয়ব ভূগোল বিজ্ঞানৰ বিশেষকৈ মানৱ ভূগোলৰ উপাদান। সেয়েহে এইবোৰ ভূগোল বিজ্ঞানৰ এক অবিচ্ছেদ্য অংগ। তাৰপিছত 2 নম্বৰ ষ্টেপটো চোৱা, তোমালোকে এটা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰা দেখিছা। এইবোৰৰ ভিতৰত কোনটো পৃথিৱীৰ আকৃতিৰ লগত মিলে? পৃথিৱীৰ আকৃতি বুজাবলৈ এই নিৰ্দিষ্ট বস্তুটো তুমি কিয় বাছনি কৰিছা? ইয়াৰ উত্তৰটো চোৱা, আমি দেখিবলৈ পোৱা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰাৰ ভিতৰত পৃথিৱীৰ আকৃতিৰ লগত সম্পূৰ্ণ নহ'লেও কিছু পৰিমাণে মিল থকা বস্তুটো হ'ল কমলা। কমলা টেঙাৰ মেৰুদণ্ডীয় ব্যাল বিষুৱীয় ব্যাসতকৈ কিছু চুটি। আমাৰ পৃথিৱীখনেও নিজক কক্ষপথত ঘূৰি থকাত ইয়াৰ বিষুৱীয় ব্যাসৰ পৰিমাণে মেৰুদণ্ডীয় ব্যাসতকৈ কিছু বেছি হোৱা দেখা যায়। সেয়েহে পৃথিৱীৰ আকৃতি বুজাবলৈ আমি কমলা টেঙাক উদাহৰণ হিচাপে ল'ব পাৰোঁ। নেক্সট 3 নম্বৰ ষ্টেপটো চোৱা, তুমি তোমাৰ স্কুলত বন মহোৎসৱ পালন কৰিছিলানে? আমি কিয় গছ পুলি ৰুব লাগে? গছ-গছনিবোৰে কেনেকৈ পৰিস্থিতিৰ ভাৰসাম্য ৰক্ষা কৰে? ইয়াৰ উত্তৰটো চোৱা, প্ৰতি বছৰে আমি নিৰ্দিষ্ট সময়ত আমি স্কুলত বন মহোৎসৱ পালন কৰি আহিছোঁ। পৃথিৱীত জনসংখ্যাৰ পৰিমাণ দ্ৰুতগতিত বাঢ়ি যোৱাৰ লগে লগে মানুহৰ বাসস্থান আৰু কৃষিভূমিত নাটনিয়ে দেখা দিলে। এই নাটনি দূৰ কৰিবলৈ যাওঁতে প্ৰাকৃতিক অৰণ্যভূমিৰ পৰিমাণ হ্ৰাস হ'ব ধৰিছে। অৰণ্যভূমি
কমি অহাৰ ফলত বিভিন্ন নানা ধৰণৰ পৰিৱেশিক সমস্যাই দেখা দিব ধৰিছে। সেইবোৰৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ ইত্যাদি প্ৰধান। জনসংখ্যাৰ বৃদ্ধিৰ ফলত যিহেতু প্ৰাকৃতিক অৰণ্যভূমি ধ্বংস হৈ সমস্যাৰ সৃষ্টি হৈছে, এই সমস্যাসমূহ ৰোধ তথা নিৰাময়ৰ একমাত্ৰ উপায় হৈছে গছ-গছনি তথা অৰণ্যৰ পৰিমাণ বৃদ্ধি কৰা। সেয়ে আমি সকলোৱে গছ পুলি ৰুব লাগে। গছ-গছনিৰ পৰিমাণ বৃদ্ধি হ'লে জলবায়ু জীৱ-জন্তুৰ অনুকূল হ'ব, গৰাখহনীয়া ৰোধ হ'ব, মৰুভূমি প্ৰসাৰত বাধাৰ সৃষ্টি হৈ ধৰণী সেউজীয়া হ'ব আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমি অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাব, যাৰ ফলত পাৰিস্থিতিক ভাৰসাম্য অটুট থাকিব। ছাত্ৰ-ছাত্ৰীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।